মই যুৱ শাখাৰ দায়িত্ব লোৱাৰ পিছত চাহ চিনাকি আৰু এই নিৰ্বাচনটো কেনেকৈ আমি জয় হ'ম তাৰে পৰিকল্পনা আজি আমি গোসাইগাঁৱত কৰিছোঁ। এলায়েন্স সাধ্যতে আমি বহুত চিন্তা কৰা নাই। আমি যেহেতু বিজেপিও আমাৰ আগতে যেনেকৈ মৰম কৰিছে অলপ কম কম আমাৰ এনেকৈ অনুভৱ হৈ আছে। আৰু যেহেতু BTC BPF আৰু UPPL লগত মিত্ৰতা নহয় আৰু UPPL 6,15,000 ভোট পোৱা এটা পাৰ্টি। কোনোবা দলক আশা কৰি পেলাই থকা আজিৰ দিনত UPPL নহয়। আৰু মই বাৰ বাৰ কৈছোঁ যে এইবাৰৰ নিৰ্বাচনত BTC নিৰ্বাচনত BPF কোনো ফেক্টৰ নহয়, UPPL ফেক্টৰ নহয়। এই দুটা দলে এতিয়া BTCত মানে সংখ্যালঘু। এতিয়া এইবাৰ মুছলমান ভাইসকলে আৰু আদিবাসী চাউথাল আৰু ৰাজবংশীসকলে যি লিখে এই কাহিনীয়ে এইবাৰ হ'বলৈ গৈ আছে। আৰু এইকাৰণে আমি শুকান পথাৰত চেপা পাতাৰ নিচিনা পাতি আছো। তেখেতসকলে আমাক যাতে মৰম কৰে, মুছলমানে যাতে আমাক মৰম কৰে। এইকাৰণে মই টুপিও আজিৰ পৰা আৰু নিৰ্বাচন নুখুলো। মই প্ৰতিজ্ঞা লৈছোঁ 2026 নিৰ্বাচনৰ পিছতে মই মানে আমাৰ সংখ্যালঘু আমাৰ মাইনৰিটি ভাইসকলৰ মুছলিম ভাইসকলৰ যোনটো সন্মানৰ টুপি মই সেই টুপিটো ইয়াতে ৰাখি থৈ দিম মাথা। BTCত গভৰ্ণমেণ্ট BPF গভৰ্ণমেণ্টে অলৰেডি ফেল। তেখেতসকলে চৰকাৰত অহাৰ পিছতে প্ৰত্যেক দিনাই কিবা নহয় কিবা এটা অঘটন মানে ক'বলৈ গ'লে নেচাৰে তেখেতসকলে একচেপ্ট কৰা নাই। কাৰণ 5টা বছৰত যি প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময় শান্তি সম্প্ৰীতি নিৰাপত্তা যে আমাৰ আছিলে আজিৰ দিনত এইটো শেষ হৈ গ'ল। গোসাইগাঁৱত সিদিনাখনৰ যি ঘটনা, এই ঘটনায়ে প্ৰত্যেকটা বিটিয়াৰ বাকী মানুহক লজ্জাজনক অৱস্থাত পেলাইছে। আমি কেতিয়াও বিটিয়াৰ জন্ম পাই এই শব্দটো শুনা নাছিলোঁ যে কোনোবা মানুহে গাহৰি মাংসৰ কথা সুধি পেলাই নিজৰ লিংগটো মুখত লগোৱা কথা, এইটো কম কথা হোৱা নাই। গতিকে ইয়াৰে দায়িত্বটো BTC চৰকাৰে ল'ব লাগিব। আৰু তেখেতে দায়িত্ব পাৱাৰ পিছতে BPFৰ মুৰব্বীজনে সঘনে কৈ থাকে মোৰ দায়িত্ব নাকি। মই তেখেতসকলক প্ৰশ্ন সুধিছোঁ যে চৰকাৰ গঠন কৰিছে কিয়? আজি যদি আপুনি দালিৰ দাম বাঢ়োৱাৰ কথা, তেলৰ দাম বাঢ়োৱাৰ কথা যদি আপুনি কথা ক'ব নোৱাৰে, ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট যে BTC চুক্তি কৰি আপুনি আনিছিলে, সেই ডিপাৰ্টমেণ্টটো আপুনি কিয় ইয়াত ৰাখিছে? এটা মানে নালাগা ডিপাৰ্টমেণ্টক আপুনি ইয়াতে ছেক্ৰেটাৰী ডাইৰেক্টৰ দি পেলাই এইটো কিয় ৰাখিছে? যদি আপোনাৰ তাত ডিপাৰ্টমেণ্ট আছে তেনেহ'লে দায়িত্ব আপোনাৰ কিয় নাই? মই মানিছোঁ হোম ডিপাৰ্টমেণ্ট এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট আপোনাৰ হাতত নাই। এই বুলি আমি BTR চুক্তিৰ দ্বাৰা DC আৰু SPক আমি যেতিয়া মানে কথা আমি যেতিয়া মানে চলাবলৈ যেতিয়া আমি অসম চৰকাৰৰ লগত মিলি আমি এই কামটো কৰিছিলোঁ, তেতিয়া তেখেতসকলে কৈছিল যে আমি মানে BTCৰ যি মানে পাৱা যি আমাৰ শক্তি, এই শক্তিটো আমি ঘূৰাইছোঁ বুলি তেখেতসকলে কৈছিল। তেতিয়া আমি DC সকলক চলাইছিলোঁ, তেতিয়া আমি SP সকলক চলাইছিলোঁ। এই ঘটনা এই নাভাবা নাজানা এজন ব্যক্তিৰ কাৰণে আজি BTR আকৌ মানে অশান্তি পৰিৱেশটো চলি আছে। সময়ত কিন্তু অপেনলি কোনো জুৱা খেল নাছিলে।